আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে মৰিগাঁও জিলাৰ যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত ৩টাকৈ গাঁও পঞ্চায়তত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমি যক্ষ্মা ৰোগৰ অন্ত পেলাব পাৰোঁ শীৰ্ষক শ্লোগানেৰে মৰিগাঁও মহাবিদ্যালয় পৰিয়াল বঘৰা ৰাজ্যিক চিকিৎসালয় আৰু বৃহত্তৰ তৰাণ কলবাৰী ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ণ সহযোগিতাত যক্ষ্মা ৰোগ দূৰকৰণৰ উদ্দেশ্যে উলিয়াই এক বৃহৎ সজাগতামূলক শোভাযাত্ৰা। ইয়াৰ উপৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে। ভৱিষ্যতে যদি কিবা প্ৰয়োজন হয় সকলোৱে জানো যে আজি বিশ্ব টিউবাৰকুলোচিছ ডে টিবি ডে আৰু এইটো ডাঙৰ সাংঘাতিক এটা বেমাৰ সকলোৱে জানে সকলোৱে ভয় কৰে সমীহ কৰে বেমাৰটোলৈ গতিকে ইয়াৰ এটা ডাঙৰ সজাগতামূলক সভা একচুৱেলি সজাগ হ'ব লাগে মানুহবিলাক আৰু সেই সজাগ সৃষ্টি কৰিবৰ কাৰণে ভাৰত চৰকাৰে যিখিনি এটা যোজনা লৈছে এই ক্ষেত্ৰত সকলোৱে অকল স্বাস্থ্য বিভাগেই নহয় আমি সকলো ওলাই আহিব লাগিব যিদৰে আজি আমি ওলাই আহিছোঁ যে আমাৰ এই বঘৰা অঞ্চলৰ এই গাঁওবাসীৰ লগত যাতে আমাৰ এটা এই বিষয়ক লৈ পেলাই এটা সজাগতা হয় সকলোৰে মনৰ পৰা এই ভয় ভীতটো নোহোৱা কৰক আৰু আমাৰ মৰিগাঁও কলেজক সেইকাৰণে আহিছোঁ মই ষ্টুডেণ্ট লৈ আহিছোঁ যে মৰিগাঁও কলেজৰ ল'ৰা ছোৱালীখিনিৰ মাজতো এটা তেওঁলোকেও আহি পাইছে এটা সজাগতা সভাত যোগ কৰিছে বহুখিনি জ্ঞান আহৰণ কৰিছে এটাই উদ্দেশ্য যে আমাৰ যক্ষ্মা ৰোগৰ প্ৰতি থকা যিটো এটা মানুহৰ ধৰক এটা ভয় ভাৱ সেই ভয় ভাৱটো নোহোৱা হ'ব লাগে আৰু ভাৰত চৰকাৰে যিদৰে 2025ৰ ভিতৰত যক্ষ্মা সম্পূৰ্ণৰূপে আঁতৰ কৰাৰ যিটো এটা প্ৰচেষ্টা হাতত লৈছে এটা বৃহৎ প্ৰচেষ্টা সেইটোত আমি সকলোৱে সঁহাৰি জনাবলৈ হাতে কামে জনে অকল ওলাই আহিব লাগে এইখিনিয়ে আৰু আজিৰ দিনটোৰ এটা প্ৰাসংগিক কথা আৰু কৈছে যে আমি যক্ষ্মা ৰোগ নিৰাময় কৰিব পাৰোঁ এই ক্ষেত্ৰত আপুনি যিহেতু মই এইটো ভাবোঁ যে নিশ্চিতভাৱে আমি যক্ষ্মা ৰোগ নিৰ্মূল কৰিব পাৰিম কাৰণ ই এটা খুচুৰা ৰোগ কোনোবা এজন যক্ষ্মা ৰোগীৰ পৰাহে তাৰমানে যক্ষ্মা ৰোগৰ অন্য এজন ৰোগী হয় আমি যদি যক্ষ্মা ৰোগী যিকেইজন আছে আমাৰ সমাজত তেওঁলোকক যদি সোনকালে চিনাক্ত কৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে চিকিৎসা আৰম্ভ কৰাৰ এসপ্তাহ 10 দিনৰ পিছৰ পৰা সেইজনে সমাজৰ অন্য লোকলৈ ৰোগটো বিয়পাব নোৱাৰা হৈ যায় আৰু ডাঙৰ কথা হ'ল কি এই মাইক্ৰ'বেক্টাৰিয়াম টিউবাৰকুলোচিছটো আৱিষ্কাৰ হোৱাৰ পৰা ছাৰে অলৰেডি কৈ গৈছিলে যে 83 চনৰ পৰাই আমাৰ গোটেই বিশ্বতে যক্ষ্মা দিৱস হিচাপে এইটো পালন কৰি আহিছে এতিয়া কথা হৈছে কি WHO বিশ্ব স্বাস্থ্য সংস্থাই যক্ষ্মা ৰোগটো 2030 চনত বিশ্বৰ পৰা নাইকিয়া কৰাৰ এটা এইম এটা বান্ধি লৈ সেইমতে কামত আগবাঢ়ি আছে কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আহ্বানত তেখেতে আহ্বান জনাইছে যে আমি তাৰ 5 বছৰ আগতে অৰ্থাৎ 2025 চনত আমি ভাৰতৰ পৰা যক্ষ্মা ৰোগটো নিৰোধ কৰিম এনেকুৱা এটা সংকল্প লৈ আমি সকলোখিনি আগবাঢ়ি আছোঁ কাম কৰি আছোঁ আমাৰ পেৰিফেৰী ষ্টাফ আমাৰ টিভিৰ অফিচৰ গোটেইখিনি আমি সকলোৱে সমানেই কামত আগবাঢ়ি গৈছোঁ আমি খালি ইয়াতে ৰাইজৰ সহায় সহযোগিতাৰ অত্যন্ত আশা কৰিছোঁ কাৰণ সমাজত কোনোবা এজন ৰোগী যদি পৰি থাকিবলৈ যক্ষ্মা ৰোগৰ